গাছত কিয় উঠিছিলে তই ভিলেজ ৰকষ্টাৰ্ছ বক্স অফিচ হিট দুদিনৰ উপাৰ্জন প্ৰায় 23 লাখ টকা বিদেশত ইতিমধ্যে সমাদৃত হৈ পৰিছিল অসমীয়া ভাষাত নিৰ্মিত ৰীমা দাসৰ চলচ্চিত্ৰ ভিলেজ ৰকষ্টাৰ্ছ টৰন্টো চলচ্চিত্ৰ মহোৎসৱৰ পৰা কান চলচ্চিত্ৰ মহোৎসৱলৈ এক সুদীৰ্ঘ যাত্ৰা বিশ্বজুৰি ৮০খন চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি ৪৪টাকৈ সন্মান কঢ়িয়াই অনা ভিলেজ ৰকষ্টাৰ্ছ এতিয়া আপোন মাটিত আপোন মানুহৰ মাজত বিদেশত যেনেদৰে সমাদৰ লাভ কৰিছিল ভিলেজ ৰকষ্টাৰ্ছে সেই একে সমাদৰ একে মৰম একে আপোনত্ব হিয়া উজাৰি দিছে অসমবাসীয়েও চিত্ৰগৃহত প্ৰতিদিনেই হাউচফুল ভিলেজ ৰকষ্টাৰ্ছৰ প্ৰদৰ্শনী ভিলেজ ৰকষ্টাৰ্ছ মুক্তি পোৱাৰ প্ৰথম দিনা যিসমূহ চিত্ৰগৃহত এটাকৈ প্ৰদৰ্শনী আছিল সেই চিত্ৰগৃহসমূহত এতিয়া প্ৰদৰ্শনীৰ সংখ্যা বঢ়োৱা হৈছে 4টা পৰ্যন্ত সোমবাৰৰ দিনটোতো অনুৰাধা চিনেমা হলত এনেদৰেই দেখিবলৈ পোৱা গ'ল অজস্ৰ মানুহৰ ভিৰ একেই পৰিৱেশ অন্যান্য মাল্টিপ্লেক্স চিনেমা হলতো আৰু ইতিমধ্যে দ্বিতীয় সপ্তাহৰ বাবেও সাজু হৈ উঠিছে ভিলেজ ৰকষ্টাৰ্ছ চিত্ৰগৃহৰ কৰ্তৃপক্ষৰ মন্তব্য বলিউডি চিনেমাক ফেৰ মাৰি এতিয়া সগৌৰৱে চিত্ৰগৃহত চলিছে ভিলেজ ৰকষ্টাৰ্ছ আমাৰ ইয়াতে প্ৰথম দিনা আমাৰ এটা শ্ব' আছিল অকল নাইট শ্ব' যেটো নেকি মানে হাইষ্ট ফুটফল হৈছিল অসমীয়া ছবি ৰাতি শ্ব' 8:15 হাইষ্ট ফুটফল অলমষ্ট ফুলে আছিলে ছেকেণ্ড ডে আমি ৰেছপন্সটো চাই আৰু এটা শ্ব' বঢ়াই দিলোঁ 2টা আজি কালি শ্ব' ফুল আছে আৰু কালিলৈ আপোনাৰ হল বুকিঙো আহি আছে আৰু আপোনাৰ কলেজৰ পৰা ফোন আহি আছে আৰু যে গোটেই হলটোৱে বুক কৰিব চব টিকেট গৈছে ভালে চব অনলাইন হৈ আছে বাকি মই টিকেট বেছি বেচাই নাই কাউণ্টাৰৰ পৰা সব অনলাইনে হৈ আছে দুদিনৰ উপাৰ্জনত প্ৰায় বক্স অফিচ হৈ পৰিছে হিট আছে সব চিনেমা হলে এইটো নেক্সট উইকত কন্টিনিউ কৰিব 19 to 20 লাখৰ ভিতৰত কালেকশ্যন হৈছে 3 দিনত নেট কিন্তু ইতিমধ্যে অস্কাৰলৈ বুলি ভাৰতীয় চিনেমা উদ্যোগে বাদ কাটি দিয়া ভিলেজ ৰকষ্টাৰ্ছক এতিয়া প্ৰয়োজন অসমবাসীৰ আৰু অধিক মৰমৰ কাৰণ অস্কাৰৰ প্ৰমোচনৰ বাবে প্ৰয়োজন প্ৰায় 3 কোটি টকাৰ অসমীয়া ছবি জগতক অধিক দায়িত্বশীল কৰি তুলিছে ইয়াৰ পিছত যদি অসমীয়া ছবি জগতে দুনাই মানে সুদিনৰ কাৰণে ৰৈ নাথাকে তেতিয়াহ'লে কিন্তু মানে আমাৰ কাৰণে এটা ডাঙৰ ক্ষতি হ'ব গাঁৱৰ পৰা অস্কাৰলৈ যি যাত্ৰা সেই সপোন গোটেই অসমৰ প্ৰতিটো প্ৰজন্মলৈ আমি দিব বিচাৰো সোমবাৰৰ দিনটোতো এনেদৰে দেখিবলৈ পোৱা গৈছে পাৰ ভাঙি অহা দৰ্শকৰ ভিৰ কোনো কোনো মহাবিদ্যালয়ৰ পৰা একেলগে দল বান্ধি আহিছে ছাত্ৰ ছাত্ৰী তথাকথিত বলিউডি মছলাৰ পৰা সম্পূৰ্ণভাৱে আঁতৰি এখন মৌলিক চিনেমা ৰূপে পৰিগণিত হৈছে ভিলেজ ৰকষ্টাৰ্ছ দৰ্শকো আপ্লুত আমি অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰী হয় কটন বিশ্ববিদ্যালয়ৰ আমাৰ এটা দায়িত্ব আছে বুলি আমি ভাবো সেই গতিকে আমি ইয়ালৈ আহিছো তেও কম ব্যয়তে ইমান ধুনীয়া এখন ছবি তেও নিৰ্মাণ কৰিলে আৰু তাৰোপৰি তেও মানে ছবিখন অস্কাৰলৈ মনোনীত হৈছে অসমীয়া চিনেমাৰ এই দুদিনৰ সময়ত মানে উৎসাহিত কৰক পৰিচালকসকলকো আৰু নতুন নতুন চিনেমা বনাবৰ বাবে তো এতিয়া আমাৰ দায়িত্ব চিনেমাখন আমি চাই কেনে অস্কাৰলৈ আগুৱাই লৈ যাব তেওঁ ইমান কষ্ট কৰি যিমান কম বাজেটত যে আজি অসমবাসী বুলি কওঁ নকওঁ সমগ্ৰ ইমান 4 বছৰৰ শ্ৰম আজি হাৰক মাটি কৰি তেজক পানী কৰি আজি যি কষ্ট কৰিছে সেই কষ্টটো মানে সাৰ্থক হ'বই সোমবাৰে ছয়গাঁৱৰ কালাদিয়াত নিজ বাসভৱনত আজি ৰীমা দাসক সাক্ষাৎ কৰে অগপৰ এটা সজাতি দলে প্ৰদান কৰে 5 লাখ টকাৰ আৰ্থিক সাহায্য মিৰ্জাৰ পৰা গিৰীন্দ্ৰ কলিতাৰ সহযোগত কেমেৰা পাৰ্চন অমৰজ্যোতি শৰ্মাৰ সৈতে মনীষা কলিতা DY365